বহুত বৰষুণ পৰে বে শ্বিলঙত সঁচাকে মানে ইমান পাহাৰ ইয়াৰ গাইছ এতিয়া মানে আমি যাম উমিয়াম লেকলৈ পৰা উমিয়াম লেকৰ পৰা কেনেকৈ এক ছেকেণ্ড গাইছ এতিয়া উমিয়াম লেকলৈ ওলাইছো যাবলৈ তাম ভালি দিও হ'ব গাইছ কি কম ক'বলৈ মোৰ একো নাই A few minutes later গাৰ বিকাইছে মোৰ কি গাৰ বিকাইছে Shillongলৈ গৈছো পুলিশ বাজাৰলৈকে yes guys কি কোন কবলৈ মোৰ একোই নাই Said you better watch what you're doing Cause I ain't gonna stop when I'm moving I'm headed to the top, I'ma do it I'm headed to the top, I'ma prove it And baby girl, I like what you're doing Your body's out of sight when you're moving You look just like my type, so let's do it You know I'll treat you right, let me prove it And I could go all night I'm sick of being nothing, alright I'm gonna be something Guys, one of the best beautiful look জেগা খিনি লৈকে আহি পালো এতিয়া আপোনালোক সেইখিনি লৈকে লৈ গৈ আছো জলদি যাব লাগে দৌৰ দিয়া না গাইস মই আচৰিত হৈছো শ্বিলঙত Oh my god I bleed with every word coming Guys, ইয়াত ভিউ খিনি চাও My god guys, আপোনালোকে ভিউ খিনি চাব পাৰিছে ইমান জুছ ইয়াৰ আৰু ইয়াত বহুত চাবাৰটো চাওক না কিয় ইয়াৰ ইমান বহুত স্পিডত গৈছে তো গাইস মানে কি কম গাইস আল্টিমেট লাগি গৈছে মোৰ আল্টিমেট লাগি গৈছে মই কি কৰিম মই এক্সাইটেড কৰিম নেকি ফুটিতে মানে ফুটিতে গাইস মজা লাগি আছে এইবেলে মজা গাইস এতিয়া একদম তললৈকে যাই আছো আৰু তাৰপৰে কিমান ভিউ আৰু কিমান লোক আৰু বহুত ভাৰি আছে তো সেইখিনি আপোনালোকে ধুনীয়াকৈ দেখা guys মানে এনেকুৱা ভাল লাগি গৈছে হাসিপুৰৰ মানে ইয়াৰ পৰা যাবই নোলাই মানে কি কম আপোনালোকক হাসি থাকিলে এইবোৰ আহি ভ্ৰমণ কৰক এবাৰ হলে ভ্ৰমণ কৰক ভিজিট কৰক ইউমিয়াম লেকটো লৈকে ইয়াৰ পৰা লৰিবই মন যোৱা নাই মানে বৰ্ডত উঠিম না নুঠি মানে ইয়াতে ইমান মজা পাই আছো গাইস কি কম ইয়াৰ আল্টিমেট তো গাইস ইমান বিয়ৰ বাবে শাৰ্টটো খুলি দিছে তাৰ মানে মজাৰ বাবে মজা আল্টিমেট মজা লাগি গৈ আছে যে ও ভিতৰত ডাইৰেক্টলি নামি দিম নেকি হেৰিত নামি যাম নেকি কোৱা না নামিব নালাগে ভাই বহুত দ হয়টো ন তো আমি ৰিস্ক তো বিচাৰো গাইস 4 দিন হাগা নাই গাইস মানে পটিমটি কো কৰা নাই ন বহুত জুৰকি মানে হাগা লাগি আছে তে 4 দিন হাগা নাই কষ্ট মেছ জাহাজত বৰি কৰি দিবা নেকি জাহাজত বৰি কৰি দিম জাহাজত এক্সাইটেড हो জাহাজত अरे कहना क्या चाहते हो মানে আল্টিমেট নিউ এটা অভিজ্ঞতা লৈছো ইয়াত বহুত আহি আছে বহুতে উঠি মানে এতিয়া গাইস চাওক না ইয়াৰ কেনেকৈ ফিল ইয়াৰ গাইস ফাইনালি বহুত আহিলো আৰু নতুন এটা অভিজ্ঞতা লৈছো গাইস কি কম হসাই ক'বলগীয়া মোৰ একোৱে নাই আগত আছে ইয়াতে মানে বহিছিলো মানে ভিডিঅ' কৰিম যে ইয়াতে নহলে ইয়াতে বহি যাওক নহলে Oh my god guys
বেচাৰাৰ কথা গাইজ কি কম অহম এৰি শ্বিলং গৈ পালে তথাপিও প্ৰিয়াক এৰিব পৰা নাই কিবা এটা কৰক গাইজ ইয়াৰ বাবে गजब बेइज्जती है शेयर भांगी गल नेকি शेयर भांगी গল তো গাইস বোটটোৱে মানে অফ ভাঙি গৈছে গাইস মানে বোটটোৱে মানে অফ কৰি দিলে মানে ইমান হেৰিত মানে শেয়াৰটো ভাঙি গৈছিল আৰু তো চাবই পাৰিছে মানে কস্মিকভাৱে হঠাৎ কিবা হৈ গৈছিল মানে শেয়াৰটো ভাঙি গৈছিল এনেকে কিবা নহ'লে হ'ল মানে হেৰি থাকিলে যে ফুটা ফুটা ওলাই দি পানী অহা আৰম্ভ কৰি দিয়ে পানী নিকাল থাকে তো হাতছু মানে কোম্পানীৰ হয়তো অলপ মজবুতকে বনাব লাগিছিল এই চেয়াৰবোৰ তো গাইস জাৰ্নিটো খতম হৈ গ'ল মানে কি কম আল্টিমেট এটা অভিজ্ঞতা লৈছে আৰু মোৰ ডিঙি ভাঙি গৈছে মানে জোৰছে কথা পাতি 5 মিনিটৰ এটা জাৰ্নি আছিলে তো গোটেইখিনি মানে চিৰতে গ'ল মই পৰি গৈছিলোঁ অলপ মানে সাইডত মানে ইয়াত দুখ পাইছোঁ তেওঁলোকে মেঘালয় ভিজিট কৰিলে মানে শ্বিলঙত আহিলে উমিয়াম লেকলৈকে আহিব মানে আল্টিমেট এটা অভিজ্ঞতা হ'ব জীৱনত তাতে আকৌ বহুত মানে সদায় মুভিত চাই থাকে সদায় গানত চাই থাকে তো এবাৰ নিজে অভিজ্ঞতা ল'ব মানে আল্টিমেট এটা অভিজ্ঞতা পাব কসম এই লেকটো মানে কোনো প্ৰাকৃতিকভাৱে নহয় আপোনালোক গোটেইখিনি ডিটেইলছ লাহে দি আছো এই লেকটো মানে মানৱ সৃষ্ট বুলি ক'ব পৰা যায় মানে কৃত্ৰিমভাৱে মানুহে নিজে বনাইলো আৰু কিয় বনাইলো মই আপোনালোকক কৈ আছো ইয়াত আমাৰ অসমৰ গভৰ্ণমেণ্ট চৰকাৰে বনাইছিল মানে তো গাইস আৰু অলপ ডিটেইলছ দি আছো আপোনালোকক এইফালে মেন ভাৰ্চেছ ৱাইল্ডত অলপ তলফালে অলপ নামি লওঁ আপোনালোকক দেখাবলৈ আৰু অলপ লুক দিবলৈ আপোনালোকক এই যিটো লেক এই লেকটো ইনোভেশন মানে মানুহে কৃত্ৰিমভাৱে বনাই লোৱা হৈছিল গাইস এতিয়া এটা আপোনালোকক মজাৰ এটা কথা কৈ দিওঁ এই লেকটো যদি 1972 চনত আমাৰ শ্বিলং যিটো মানে শ্বিলংটো আমাৰ অসমৰ পৰা বাহিৰগত নহ'লেহেঁতেন মানে মেঘালয় নল'লে হয় তেতিয়াহ'লে এইটো আমাৰ অসমৰ আণ্ডাৰতে থাকিলে কাৰণ আপোনালোকে জানে 1972 চনৰ আগৰ পৰাই শ্বিলংখন আমাৰ অসমৰে ৰাজধানী আছিলে এই লেকটো বনোৱাৰ এটা কাৰণ আছিলে যে ইলেক্ট্ৰিচিটি প্ৰভাইড কৰা আৰু ইয়াৰ পৰা ইলেক্ট্ৰিচিটি প্ৰভাইড কৰি মানে আমাৰ গোটেই অসমতে দিছিলে তো আপোনালোকে ভাবিব পাৰে এইটো কিমান এটা ডাঙৰ ইলেক্ট্ৰিচিটি প্ৰভাইডৰ হেৰি হয় মানে এইটো ডেম বুলি কোৱা হয় ডেমো আছে তাত গাইস প্ৰকৃতিয়ে আমাক বহুত কিবা দিছে সেইটো আপোনালোকে জেগাত থাকিলে ঘৰত থাকিলে নাপাব অলপ ওলাই আহিব লাগিব ভিজিট কৰিব লাগিব ভ্ৰমণ কৰিব লাগিব তো আমাৰ এইটো দৰকাৰ গোটেই দেশখন গোটেই জেগাখন গোটেই ঠাই ভ্ৰমণ কৰাটো তো প্লিজ যেতিয়া সময় পাই অলপ হ'লেও সময় উলিয়াই মানে যিকোনো চাঞ্জতে মানে ভ্ৰমণ কৰিবলৈ চেষ্টা কৰিব আৰু আপোনালোকে অসমৰ হ'লে ফাৰ্ষ্ট অফ অল আপোনালোকে আমাৰ নৰ্থ ইষ্টকে মানে ভিজিট কৰক ফাৰ্ষ্টত পাৰিলে মানে শ্বিলঙত আহিব আৰু শ্বিলঙত আহিলে যিকেইটা ভিডিঅ'ত বনাইছোঁ চব জেগা ভিজিট কৰিবলৈ চেষ্টা কৰিব লাষ্টত আৰু এটা কথা যিবোৰ জেগাত আপোনালোকে ভিডিঅ'বোৰ দেখাইছোঁ না বনাই তাত সকলোবোৰ জেগাত আহিব আমাৰ ভিডিঅ' চাই মানে য'তে মন যায় যদি কোনো জেগাত বেয়া লাগে চেনেল আনসাবস্ক্ৰাইব কৰি দিব এইটো কথাকে কৈছোঁ যদি বেয়া লাগে মোক চেনেল দি কোৱাব ভাইজান কি কোৱা যদি বেয়া লাগে মোক মাৰি পেলাব